আশৰাফুল দা হওকচোন বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে। কি কৰিব আৰু কিনো বহিম পাই এই এনআৰচিবোৰ আৰু মোৰ চুৰ একদম গৰম কৰি দিছে বুজিছেনে? কি হ'ল নাম আহিছিল জানো? নাম মানে কি মোৰ ল'ৰাজনৰ আহিলে কিন্তু মোৰ আৰু মোৰ ৱাইফৰ নাহিলে নহয়। আপোনাৰ আৰু আপোনাৰ ৱাইফৰ অহা নাই? হয়। তাতে আকৌ আপোনাৰ চিন্তা কৰিবলগীয়া কি আছে? চিন্তা নকৰিম কেলে কওকচোন। আপুনিতো গমেই পায় আমাৰ ইছলাম ধৰ্মৰ মানুহবোৰৰ যিহে প্ৰব্লেম আৰম্ভ কৰিছে, মানে কিবা এটা আতংক হোৱা যেন লাগি আছে, গম পাইছে? কিন্তু কথা হ'ল যে হিন্দু আৰু মুছলিম বুলি কোনো কথা নাই। কাৰণ হিন্দুৱে হওক বা মুছলিমে হওক আমি চবে প্ৰকৃত ভাৰতীয় নাই, হয় নে নহয়? ইয়াতে আপোনাৰ চাওক কিছুমান হিন্দু বাংলাদেশী আছে, হয় নে নহয়? কিন্তু মুছলিমো আছে তাৰ ভিতৰত। সেইটো আমিতো ক'ব নোৱাৰোঁ, এনআৰচি ওলোৱাৰ পিছতহে ক'ব পাৰিম। যিহেতু আপোনাৰ ঘৈণীয়েকৰ নাম অহা নাই, গতিকে সেইটো হৈছে প্ৰথম খচৰা। আপুনিতো নিশ্চয় জানে প্ৰথম খচৰা। গতিকে দ্বিতীয় নাইবা অন্তিম খচৰা যিখন হ'ব সেইখনত আপোনাৰ নাম আৰু আপোনাৰ পৰিয়ালৰ বাকী সদস্যৰ নাম নিশ্চয় আহিব। ইয়াতে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কিন্তু আমাৰ এই পঞ্চায়তৰ কাগজবোৰ যে দিলোঁ, মোৰ ৱাইফৰ মোৰ মাৰ তেওঁসকলৰ পঞ্চায়তৰ কাগজবোৰ, তেওঁলোকৰ কি প্ৰব্লেমটো কি মই ধৰিব পৰা নাই একো, গম পাইছে? আমাৰ যিটো এনআৰচিৰ কাম, সেই এনআৰচিৰ কামখিনি ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে হাতত লৈছে, হয় নে নহয়? এই কামখিনি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি আছে। গতিকে কামখিনি পুংখানুপুংখভাৱে উচ্চতম ন্যায়ালয়ৰ বিষয়ববীয়াসকলে চাই আছে। নিশ্চয় ভাৰতীয় মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হ'ব। আপুনি যিহেতু ক'লে যে পঞ্চায়তৰ চাৰ্টিফিকেটৰ কথা, হয়, আপোনাৰ ঘৈণীয়েকে পঞ্চায়তৰ চাৰ্টিফিকেট দিছে, আপোনাৰ ঘৈণীয়েকৰ নামো আহিব। ইয়াৰ লগতে এডিশ্যনেল ডকুমেণ্টছ এটা দিব লাগিব। এডিশ্যনেল মানে হৈছে আপুনি যিহেতু পঞ্চায়তৰ চাৰ্টিফিকেট দিছে, তাৰ লগত আপুনি পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, স্কুল চাৰ্টিফিকেট নাইবা ভোটাৰ ID দিব পাৰে। আচ্ছা, এতিয়াহে বুজিলোঁ। পিছে চাহ পানী নোখোৱাই নেকি? চাহ পানী খাব পাৰে, কিন্তু আমাৰ মানুহজনী ঘৰত নাইতো, বাহিৰলৈ ওলাই গ'ল, মই চাহো বনাব নোৱাৰোঁ। ক'ত গৈছে? জানো ক'লৈ ওলাই গ'ল। অকণমান চকু দিব বুজিছে, আজিকালি নাৰীক বিশ্বাস কৰিব নোৱাৰে। হয় বাৰু, নাহিলে লাট মাৰি ওলাই দিম ঘৰত। ক'ত ওলাই দিব আপুনি? বাংলাদেশলৈ ওলাই দি দিয়ক আৰু নতুন এজনী লৈ আহিলে হয় আকৌ। সেইটোৱে বাৰু, আমাৰতো মইতো অন দ্য প্ৰচেছ, মোৰ এইটো 3 নম্বৰ ৱাইফ আপুনি গমেই পায়। হয়, আৰু এটা ভাবি আছোঁ মই, আপুনি ছোৱালী চাবচোন আৰু। ঠিক আছে বাৰু, আপুনি চেঞ্চুৰী কৰি ল'ব। বাৰু ঠিক আছে, উঠিছে দিয়ক।